আধা আধি কাম হ'লেই আৰু ন আৰু অকণমান আছে ইমানটো লগাই দিলে হৈ যাব আৰু 200টা টকা লাগিব হা এইটো চাই নল'লা মাৰিয়ে দিলা ন মই এনেই হেৰি কৈ থৈ গৈছিলোঁ বাৰু লোৱা হেৰি আৰু 200টা লাগিব গছকি লোৱা সেইফালে ডাঙৰ গজালতে ফচাই দিয়া অঁ কি হ'ল ডাঙৰ গজাল মাৰা বোলো সেইকাৰণে কোৱা নাই তক্তাখন বহল নহয় নেকি সেইখন তাৰপিছত আৰু গজাল নাই বাল্টিঙত তো ইয়াৰ পৰা ল'লে পোৱা নাই চোৱাচোন এইটো লোৱা হৈ যাব নামাৰিলেও হ'ব এইফালে আহা এইফালে গুচি আহা বোলো নালাগে ইমানকৈ মাৰিব বোলো শুনিছা নাই সেইখন ডক্টৰ দাঁত নহয় নেকি দেখা নাই এতিয়া এইখন উঠোৱা এইখন ডক্টৰখন উঠিব উঠি ইয়াত সোমোৱাই দিলে হৈ যাব এখন বহলো আছে আৰু ধুনীয়াকৈ মিলি যাব পৱন দা এইখন ইয়াক ধৰাই দিয়ক এইফালে টানিব এইফালে টানিবা গধুৰ আছে এখন হা এইবিলাক বিট চিটবিলাক এৰুৱাই দিয়ক বিট চিটবিলাক এৰাব নালাগে যি এৰুৱাব ওপৰত এৰুৱাবলৈ জুখি ল'ব লাগিব সেইকাৰণে টানা আৰু 100টা লগালে হৈ যাব ইয়াত তাৰপিছত সামৰিম আৰু এতিয়া হা ঘৰলৈতো নাযাওঁ এতিয়া বহুত গৰম তিনিটা নামাৰিবা না ইখনত মাৰা বেগ অঁ তলত পিছৰখনত গছৰ এখনত নাই মাৰা দুটা মাৰা অকল তিনিটা নামাৰিবা সময় নষ্ট হয় অকল দুটা মাৰিবা দেই বেছি নামাৰিবা আগলৈ এটা আৰু এটা মাৰি দিয়া হৈ গ'ল তাৰপিছত ইডৰ কাৰণে জইন তোমাৰ ঐ পৱন দা এই টক্টাবোৰ ভলি যাব বেকা হৈ যাব অলপ হেৰিকৈ থ'ব লাগিছিলে এতিয়া টক্টাৰ এয়া লগাই লওঁ আৰু হেৰি এইডোখৰ কাৰণে চোৱাচোন গৰমটো মোকো লাগিছে ন তোমাকে অকল নাই লগা দেই আৰু গৰম লাগিছে বুলি ভয় খাই লাভ নাই দেই এটা মজা লাগিছে ন গৰমত ঐ এই টক্টা এইখন এনেকৈ শুৱাই থৈ দিয়ক বেকা হৈ যাব হা নালাগে হৈ যাব এতিয়া লৈ যাওক ল'লে লৈ যাওক বেয়া গৰম দিছে একদম হেৰিয়ে হোৱা নাই জ্বলি গৈছোঁ মইতো জ্বলি গৈছোঁ শুকান মাছ গোন্ধাই গৈছে উপায় নাই অলপ মজা লাগিছে গৰমত কাম কৰি ইমান ওপৰত যে আমি কাম কৰিছোঁ ইমান ৰিক্স লৈ গৰমত এফালে ৰ'দ পূৰা কাটিলা
পটাপট লগাই লওঁ বুলি ভাবিছোঁ মিলাই লোৱা আৰু এই ফাকটোত এইফালে কাটিব পৰাকৈ বুজিলা নাই এইখিনিত এনেকৈ কাটি পিনে এইফালে সোমাব দেই এই দাগ হৈ গ'ল অকণমানকৈ খালি অকণমান এই চাইডে কাটি দিয়া মিলি আছে সেইটোৱে কৰ্ডখন লৈ লোৱা কাটি পিনে 2 মিনিট বহি ল'ব এইফালে বেছিকৈ হেৰি নকৰিবা সেই এইফালে ক'ত কাটিছা ইমানটো কাটা অঁ এইফালে চিনটো ইমানটো মানত দিবা ইমানটো মানত ঠিক আছে তাৰপিছত এই আৰু নকৰোঁ ভিডিঅ' পূৰা গৰমত সিজি গৈছোঁ মই নোৱাৰিছোঁ আৰু এই হ'লেই ন অকণমান আছে এইটো নেদেখুৱাওঁ পূৰা গৰম লাগিছে আজিলৈ হ'ব দেই।